Hello guys, welcome জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি আমি যাম দীৰ্ঘেশ্বৰী মন্দিৰলৈ যাম। তাৰপিছত মোৰ এটা কাম আছে সৰু সুৰা, সেই কামটো কৰি কিনে আমি দীৰ্ঘেশ্বৰী মন্দিৰলৈ যাম। আৰু আমি বেছি দূৰ নহয়, ঘৰৰ পৰা অলপমান দূৰ চাগে 4 কিলোমিটাৰ 5 কিলোমিটাৰ মান হ'ব। সেইকাৰণে মই ইমান ওচৰ দেখি মই হেলমেটটো নানিলোঁ। বাট এইখন গাড়ীৰে যাম আমি। इस गाड़ी से इससे जाएगा हम। सो मेरे चाबी किधर है? चाबी इससे जाएंगे, इस चाबी से। तो हम ऐसे घुमाएंगे। और ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক মন্দিৰটোৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম আৰু বিভিন্ন ধৰণৰ তাতে কিবা উৎসৱ পাৰ্বণ হয় তাৰে বিষয়েও অলপ চলপ আপোনালোকক ক'ম, যেখানি জানো মই তাৰে বিষয়ে অলপ চলপ ক'ম। আৰু লেটছ গো। পাইছোঁ থাৰেশ্বৰী দেৱালয় শিলগুৰি, আৰু ইয়াতে চাব পাৰে গেটটো। আৰু বহুত আজি মানুহ আহিছে। আৰু এইটো হৈছে এইটো এটা সৰু মন্দিৰ। প্লাছ বহুত মানুহ আহিছে আজি, বহুত বেছি মানুহ আহিছে। আৰু সেইটো হৈছে মন্দিৰ, এইটো যোনটোত আমি সেৱা কৰিছিলোঁ, প্ৰাৰ্থনা কৰিছিলোঁ। আৰু এইটো হৈছে এতিয়া মন্দিৰটো আহি পালোঁ আমি। মন্দিৰটোত মই ভাবিছিলোঁ যে মানুহ কম হ'ব, কিন্তু মানুহ আজি বহুত আহিছে মানুহবিলাক। এইটো হৈছে থাৰেশ্বৰী মন্দিৰ। এইটো চাব পাৰে আপোনালোকে, বহুত ভাল হয়, বহুত ভাল। পাহাৰৰ ওপৰত হয় মন্দিৰটো, আৰু পাহাৰৰ ওপৰলৈকে যাম, তালৈকে যাম, সেইটো ৰাস্তা তালৈকে যাম। পাহাৰৰ ওপৰত মন্দিৰ আৰু এটা আছে, পাহাৰৰ ওপৰত চাগে আমি গৈ পোৱা নাই, মই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ এইটো মন্দিৰত। আৰু সেইফালে চালে আৰু আমি বৰ্তমান সেইটো চাইড গ'লেও আমি মন্দিৰ আছে 2-3টা, সেইটো চাইড আমি যাম আৰু দেখাম আপোনালোকক। আৰু যদি আপোনালোকে ইয়াতে আহিব পাৰে, আৰু বহুত দূৰ কিন্তু অলপমান ভিতৰ ফালে হয়, আপোনালোকে গাড়ীত তেল পূৰা ফুল টেংকি কৰি আহিব, কাৰণ ইয়াত ওচৰে পাঁজৰে একো তেল ডিপ এনেকুৱা তেল ডিপ নাই। চ' আমি ওপৰলৈকে যাম। ওপৰলৈকেতো বহুত কষ্ট আছে উঠিবলৈ, আৰু আমি ওপৰলৈকে যাম। ওপৰত যাই কিনে আমি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম ভিউ কিছুমান। আহক। এইটো হৈছে আমাৰ হনুমান মন্দিৰ, আৰু ইয়াতে চাকি বন্তিও জ্বলায়, আৰু আপোনালোকে চাব পাৰে সেইটো হনুমান মন্দিৰ। আৰু তলত আৰু ভাল মন্দিৰ আছে 2-3টা, চ' সেইবিলাকো আপোনালোক দেখিবলৈ ট্ৰাই কৰিম। চ' গাইজ, চিৰি শেষে হয় না বৰ্তমানলৈকে, আৰু ওপৰলৈকে কিমান আছে বা বহুত আছে ওপৰলৈকে চিৰি। আমি বহুত উঠিলোঁ চিৰিত, ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। আৰু তাৰে পৰা পূৰা একদম ভিউ চাওক আপোনালোকে, ভিউ অলপ ওপৰলৈকে হওক আৰু ভিউ চাওক আপোনালোকে কেনেকুৱা হয় ইয়াত। চ' ইয়াৰ পৰা দেখিলে গম পাব আপোনালোকে, মজা ভিউ হয়, মজা। আৰু ওপৰলৈকে যাম, কিমান আজি মই ট্ৰাই কৰিম মই কিমান ওপৰলৈকে উঠিব পাৰোঁ। আৰু পাৰিলে আপোনালোকে আহক ইয়ালৈকে, থাৰেশ্বৰী মন্দিৰলৈকে, আৰু ভাল লাগে, বহুত ভাল লাগে। বন্ধুসকল, আমি ওপৰলৈকে আহি পালোঁ।
ওপৰত বহুত ঠাণ্ডা আছে আৰু তলৰ পৰা ওপৰলৈকে আহিবলৈ বহুত টাইম লাগে, আধা ঘণ্টামান টাইম লাগে বাছ। আৰু ওপৰলৈকে দেখিবলৈ ট্ৰাই কৰিম। তাতে শিৱ মন্দিৰ এটা আছে আৰু তাৰপিছত আপোনালোকে ইয়াতে আহিলে বাছ ওপৰলৈকে যাব পাৰে, নাযাব পাৰে, মানে ওপৰত গ'লে বহুত পিছল হয়। তাতে এইবিলাক গছৰ খেৰ আছে, এইবিলাকত ধৰি ওপৰত উঠিব লাগিব। আৰু আহক ওপৰলৈকে আমি যাবলৈ ট্ৰাই কৰিম। ওপৰত এটা মন্দিৰ আছে, শিৱ মন্দিৰ। বাপৰে কি পিছলৈ আমি সেইটো ওপৰলৈকে যাব লাগিব, সেইটো। ইয়াতে ইমানেই ঠাণ্ডা লাগিছে মানে বহুত ঠাণ্ডা হয় এই জেগাখিনি, বহুত ঠাণ্ডা। ওপৰৰ পৰা নিজৰা বৈছে, বহুতেই ঠাণ্ডা, বহুত বেছি ঠাণ্ডা হয়। আমি যিমান মানে বাহিৰত গৰম পাইছিলোঁ, ইয়াতে পূৰা ঠাণ্ডা হৈ গৈছে। কেমেৰা আমি এইটো সেইটো এটা মন্দিৰ, এইটো শিৱ মন্দিৰ হয়। আৰু ওপৰৰ পৰা পানী বৈছে, ওপৰৰ পৰা এইবিলাক। আৰু ই ওপৰলৈকে যাবলৈ ট্ৰাই কৰিব আৰু খোজ। আৰু চাওক আপোনালোকে তলৰ পৰা ওপৰলৈকে ডিষ্টেঞ্চ কম হ'ব পাৰে, কিন্তু চিৰিবিলাক বহুত পিছল হয়, সেইকাৰণে আৰু পিছল আছে। ইয়াৰ পৰা নামিবলৈ বহুত টান হয় আৰু তথাপিতো ওপৰলৈকে গ'লোঁ। তাৰপিছত মই তললৈকে নামিলোঁ আৰু মোৰ লগৰটো নামিবলৈ বাকী আছে, সি নামি আছে লাহে লাহে আৰু বহুত পিছল হয়। আৰু এইটো হৈছে শিৱ মন্দিৰ। আৰু এইবিলাক দেখিছে, এইবিলাক ওপৰলৈকে মানুহে চাকি দিবলৈ আহে। আৰু এইবিলাক গছৰ এইবিলাক শিৰা হয়, এইবিলাক গছৰ, তাত ধৰিও ওপৰলৈকে যাব পাৰি। আৰু এইফালেও শিৰা আছে, এইটো চাইডেও শিৰা আছে, চ' দুটা চাইডে শিৰাত ধৰি যাব পাৰি। আমি বৰ্তমান তললৈকে আহি থাকোঁতে এপাত বাইকৰ চাবি পাইছোঁ। এইপাত বাইকৰ চাবি হয়, কাৰ নাজানো, হিৰো বাইক হয়। একপাত আমি তাতে কমিটিক দিম যে যদি ক'ৰবাত হেৰুৱাইছে ন, চ' সি মিছামিছি আৰু গাড়ীৰ তালাই ভাঙিব লাগিব, আৰু মই তালা ভাঙিব সেইটো হ'ব নিদিওঁ। বাছ মন্দিৰৰ কমিটিক দিম আৰু সিহঁতে দি দিব। আৰু বাছ আমি তললৈকে যাবলৈ আমি চিৰি বহুত আহিব লাগিব, বহুত। আৰু এইবিলাক দেখিছে, এইবিলাক দুনাৰ শিলে, আৰু এইবিলাক শিলে আৰু চব। আৰু চাওক আপোনালোকে লোকেশ্যনটো। আৰু এইবিলাক আপোনালোকে আহিব পাৰে। আৰু বহুত বেছি মানে আগতে মানে মানুহবিলাক ইয়াতে অহা নাছিলে, মানে মন্দিৰটোৰ বিষয়ে ইমান জনা নাছিলে। এতিয়াতো বহুত মানুহ আহিছে। ময়ো ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ। এইটো হৈছে সৰু এটা পুখুৰী। ইয়াতে বিভিন্ন ধৰণৰ মাছ দিয়া হয় ইয়াতে। এইবিলাক আপোনালোকে চাবলৈ পাইছে, এইবিলাক হৈছে মাছ। আৰু কাছও আছে, চ' এইটো চাইড কাছও আছে, এইটো চাইড এইবিলাক মাছ হয় এইটো। আৰু ইয়াতে পুখুৰীটো বহুত ধোৱা হয়, মই চাইছিলোঁ, বহুত ধোৱা হয়। আৰু ইয়াতে মানে ভৰি হাত ধুয়ে মানে মন্দিৰত সোমাব লাগে হিচাপমতে। আৰু এইটো ভৰি হাত ধুই ল'ব, ধুই কিনে মানে মন্দিৰত সোমাব। মই আগতে ভৰি হাত ধুইছোঁ, তথাপিতো আৰু মই ভৰি হাত ধুই দিলোঁ। প্লাছ আৰু এখন হৈছে চিৰি, আৰু সেইটো হৈছে গেট। চ' সেই গেটটো আমাৰ কিমান চনত মানে বনাইছিল, 1999 চনত বনাইছিল, 28 জুনত। আৰু আপোনালোকে চাব পাৰে সেই গেটটো। আৰু এইবিলাক হৈছে মাছ। চ' যদি আপোনালোকে মন আছে, চ' এইটো মন্দিৰলৈ আহিব পাৰে। বহুত ভক্ত আহে এইফালে ইয়াতে। চ' বন্ধুসকল, এইটো হৈছে কৃষ্ণ মন্দিৰ। আৰু এইটোতে আমি প্ৰথমতে মানে সেৱা কৰিছিলোঁ, তাৰপিছত ওপৰলৈকে গৈছিলোঁ, সেইটো ওপৰলৈকে গৈছিলোঁ। তাৰপিছত এইটো চাৰু চাইডটো চাব পাৰে, বহুত ধুনীয়া হয়। আৰু এইবিলাক তাতে, আৰু সেইটো মন্দিৰ হয়, সেইটো মন্দিৰটোৰ নাম দিয়া নাই, এইটো কৃষ্ণ মন্দিৰ হয়। আৰু চ'
চ' বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে দেন প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ আৰু লাইক কমেণ্ট এইবিলাক কৰি দিব আৰু আমি আগলৈ ভাল ভাল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম আৰু চ' গুড বাই।